আসসালামু আলাইকুম রহমতুল্লাহি ওয়া বারাকাতুহু। আপোনালোক সকলোকে মোৰ ফালৰ পৰা পবিত্ৰ ৰমজান মাহৰ শুভেচ্ছা জ্ঞাপন কৰিলোঁ। আল্লাহৰ কৃপাত মোৰ খবৰ ভাল। আশা কৰোঁ আপোনালোক সকলো ভালে আছে। তো মই আজি বনাব ওলাইছোঁ বগৰীৰ মিঠা আচাৰ। তো আহক মই কেনেকৈ বনাওঁ মোৰ ষ্টাইলত আপোনালোকক দেখুৱাম। এয়া লৈছোঁ মই বগৰী, প্ৰায় 400 গ্ৰামমান হ'ব। এইখিনি মই ভালকৈ ধুই পখালি ৰ'দত শুকাই লৈছোঁ। আৰু লগতে লৈছোঁ মই গুড়, এই গুড়খিনি 200 গ্ৰামমান হ'ব। এই গুড়খিনি মই এতিয়া সৰু সৰুকৈ ভালকৈ কাটি ল'ম। এয়া গোটেইখিনি গুড় মোৰ কাটা হৈ গ'ল। এতিয়া মই গেছৰ ফ্লেমটো অন কৰি এটা কেৰাহী বহুৱাই দিলোঁ। তাৰপিছত মই কেৰাহীটোত কাটি থোৱা গুড় গোটেইখিনি ঢালি দিম। তাত মই অকণমান পানীও দিম, গ্লাছটোৰ আধা লৈছোঁ। এই গোটেইখিনি পানী মই ইয়াতে ঢালি দিলোঁ। এতিয়া মই গেছৰ ফ্লেমটো ল' কৰি দিম আৰু এইখিনি অকণমান লৰাই দিম। এতিয়া গুড়খিনি উতলিব ধৰিছে, প্ৰায় এতিয়া এইখিনি সম্পূৰ্ণ হ'বৰ হৈছে। অকণমান মই লৰাই দিছোঁ। তাৰপিছত মই গেছৰ ফ্লেমটো অফ কৰি এইখিনি ঠাণ্ডা হ'বলৈ দিম। এতিয়া মই বগৰীকেইটা অলপ অলপকৈ ফটাই দিম, যাতে ইয়াৰ ভিতৰত গুড়খিনি গোটেই সোমাই যায় আৰু খাবলৈ বেছি সোৱাদ হয়। আৰু এইফালে ঠাণ্ডা হোৱা গুড়খিনি মই এখন চেকনিৰ সহায়ত চেকি ল'লোঁ, যাতে গুড়ৰ ভিতৰত যি ধূলি বালি থাকে এইবোৰ খাদ্যৰ ভিতৰত নাযায়। এতিয়া মই গোটেইখিনি চেকি লোৱা হ'ল। তাৰপিছত মই গেছৰ ফ্লেমটো আকৌ অন কৰি দিম। মই সেইটো কেৰাহী ব্যৱহাৰ কৰিছোঁ। কেৰাহীটো দি মই ইয়াৰ ওপৰত বগৰীকেইটা দি থৈ দিয়া গুড়খিনিও মই ইয়াৰ ওপৰত ঢালি দিলোঁ। এতিয়া মই লাহে লাহে এখন চামুচেৰে এইখিনি লৰাই দিম। এতিয়া প্ৰায় এইখিনি হ'বৰ হৈছে। অলপ সময় মই লৰাই দিম আৰু চামুচখনত এনেকৈ হাতেৰে চুই চাম। যদি সূতাৰ নিচিনা হৈ যায় তেতিয়াহ'লে প্ৰায় এইখিনি হ'বৰ হৈছে। অলপ সময় এইখিনি লৰাই দি গেছৰ ফ্লেমটো মই অফ কৰি দিম। এইখিনি এতিয়া মই ডাঙৰ বাতি এটাত বাকি ল'ম। এইখিনি ঠাণ্ডা হ'বলৈ দিম। তাৰপিছত মই এটা বৈয়ামত ভৰাই থৈ দিম। এইখিনি মোৰ ছোৱালী খাই বহুতেই বেছি ভাল পায় আৰু মই লগতে তাৰ কেইটামান লগৰ ছোৱালীকো মাতি আনি খাবলৈ দিলোঁ। শুনকচোন সিহঁতে কি কয়। কেনেকুৱা লাগিছে আকৌ? ধুনীয়া লাগিছে। কেনেকুৱা লাগিছে? সিহঁতে কেমেৰাৰ ওচৰত ওলাব লাজে কৰে, তথাপিও ওলালে দিয়কচোন। এয়া মোৰ বগৰীৰ মিঠা আচাৰ ৰেডি হৈ গ'ল। আপোনালোকে ভিডিঅ'টো শেষলৈ চোৱাৰ বাবে সকলোকে ধন্যবাদ জনালোঁ। ভিডিঅ'টো ভাল লাগিলে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। ধন্যবাদ।